2024 বৰ্ষৰ IPL অনুষ্ঠিত নোহোৱাৰ আগতে যিজন খেলুৱৈক সকলে সমালোচনা কৰি আছিল যিজন খেলুৱৈৰ কেৰিয়াৰ একেবাৰে হেক বুলি কৈছিল সকলে ভাবি লৈছিল যে ৰিয়ান পৰাগৰ হয়তো 2024 বৰ্ষৰ IPL সিজনে অন্তিমটো হ'ব পাৰে আৰু তেখেতে তাত হয়তো ইমান ভাল পাৰফৰমেন্স কৰিব নোৱাৰিব কিন্তু কোনে ভাবিছিল যে এইজন ৰিয়ান পৰাগে আজিৰ দিনটোত বা কিছু সময়ৰ আগতে বিৰাট কোহলিক চেৰ পেলাবলৈ সক্ষম হ'ব হয় আপোনালোকে ঠিকই শুনি আছে মই কথা পাতি আছো ৰিয়ান পৰাগৰ বিষয়ে আৰু ৰিয়ান পৰাগে বহু খেলুৱৈ কেতিয়া চেৰ পেলাবলৈ সক্ষম হৈছে যত নেকি নাম আছে বহুত ডাঙৰ ডাঙৰ খেলুৱৈৰ আৰু আটাইতকৈ বেছি যেটো ডাঙৰ নাম হে নামটো হৈছে কিং কোহলি অৰ্থাৎ বিৰাট কোহলি আৰু ৰিয়ান পৰাগে কোট বিৰাট কোহলিক চেৰ পেলাইছে হে বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে এই প্ৰতিবেদনটো আপোনালোকে একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে ভিডিঅটো এটা লাইক লগতে এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে গতিকে বলক আজি ভিডিঅটোৰ মূল বিষয়টো লৈ আগবাঢ়ো আৰু আপোনালোকে জানে যে 2024 বৰ্ষৰ IPLৰ মহাৰণ চলি আছে আৰু ইতিমধ্যেই বহু কেইখন খেল অনুষ্ঠিত হৈ গৈছে আৰু এতিয়ালৈকে সকলোৱে ভাল খেলি আছে প্ৰত্যেকটো টিমে ভাল পাৰফৰমেন্স কৰিছে কিন্তু আটাইতকৈ বেছি আচৰিত কৰিবলগীয়া কথাটো হৈছে যে 2024 বৰ্ষৰ IPLত ৰিয়ান পৰাগে বেটে বহুত বেছি ধুনীয়া পাৰফৰমেন্স কৰিছে ৰিয়ান পৰাগৰ হাল্লা বল বুলি ক'লো বেয়া নহব আৰু ৰিয়ান পৰাগে কালিৰ দিনটোত যেতিয়া দিল্লী কেপিটেলছৰ বিৰুদ্ধে প্ৰায় 84 ৰানৰ এটা বিস্ফোৰক ইনিংস খেলিলে তাৰ পাছতেই বিৰাট কোহলি অৰ্থাৎ ৰান মেচিন কোহলিক চেৰ পেলাবলৈ সক্ষম হৈছে কোট বিৰাটক চেৰ পেলাইছে আপোনালোকক মই অকমান দেখাই দিব বিচাৰিম আৰু এই ভিডিঅটো মই যেতিয়ালৈকে শুট কৰি আছো তেতিয়ালৈকে কিন্তু বিৰাট কোহলিক ৰিয়ান পৰাগে চেৰ পেলাই আছে বা পিছ পেলাই আছে বুলি ক'ব লাগিব আৰু প্ৰথমতে আপোনালোকক মই দেখাব বিচাৰিম এখন লিষ্ট ইয়াত আপোনালোকে লক্ষ্য কৰক যে 2024 বৰ্ষৰ IPLত তেতিয়ালৈকে কোনে সবচে বেছি বাউণ্ডাৰী মাৰিছে কোনে 6-4 মাৰিছে হে লিষ্টখন ওলাই আছে আৰু নাম্বাৰ 1ত আছে হেনৰিক ক্লাসেন তাৰ পাছতেই বাউণ্ডাৰী মৰাৰ লিষ্টত 2 নম্বৰত আপোনালোকে এজন খেলুৱৈৰ নাম দেখা পাব এই খেলুৱৈজনৰ নামেই হৈছে ৰিয়ান পৰাগ আৰু ৰিয়ান পৰাগে টোটাল কিমানটা বাউণ্ডাৰী মাৰিছে বুলি ক'লে 17টা হেনৰিক ক্লাসেনে মাৰিছে 19টা তাৰ পাছতে ৰিয়ানে মাৰিছে 17টা তাৰ পাছতে আপোনালোকে যদি বাকি তলৰ লিষ্টখন চাই কোন খেলুৱৈ আছে তেনেহলে অভিষেক শৰ্মা ৰচিন ৰবীন্দ্ৰ তাৰ লগতে বিৰাট কোহলি এই লিষ্টত আছে ইয়াৰ পাছতে মই আকৌ আহিছো ৰিয়ান পৰাগে আকৌ কিহত বিৰাট কোহলিক চেৰ পেলাবলৈ সক্ষম হৈছে আৰু আপোনালোকক জনাই দিব বিচাৰিছো যে 2024 বৰ্ষৰ IPLত বৰ্তমান সময়লৈকে আটাইতকৈ বেছি ৰান হেনৰিক ক্লাসেনে মাৰি আছে তেখেতে প্ৰায় 143 ৰান মাৰি আছে দুটা ইনিংছত মানে দুখন মেচত আৰু তাৰ পাছতেই নেক্সট যিজন খেলুৱৈ আছে অৰেঞ্জ কেপৰ ৰেচত সেই খেলুৱৈজনৰ নামেই হৈছে ৰিয়ান পৰাগ আৰু ৰিয়ান পৰাগে এতিয়ালৈকে প্ৰায় 127 ৰান মাৰিবলৈ সক্ষম হৈছে দুখন মেচৰ দুটা ইনিংছত খুব সুন্দৰ বেটিং বুলি ক'ব লাগিব তাৰ পাছতে আমাৰ কিং বিৰাট কোহলি আছে বিৰাট কোহলিয়ে দুখন মেচত কিমান ৰান মাৰিছে 98 ৰান মাৰিছে মানে 98 ৰান মাৰিছে গতিকে এই ক্ষেত্ৰতো ৰিয়ান পৰাগতকৈ পিছত বিৰাট কোহলি আছে দুটা বস্তুত এতিয়ালৈকে 2024 বৰ্ষৰ IPLত ৰিয়ান পৰাগ আগবাঢ়ি আছে বিৰাট কোহলি পিছ পৰি আছে তাৰ পাছতে আপোনালোকক মই আৰু দেখাম আৰু 2024 বৰ্ষৰ IPLত এতিয়ালৈকে আটাইতকৈ বেছি 6 যদি কোনোবাই মাৰিছে তেনেহলে সেই খেলুৱৈজন হৈছে হেনৰিক ক্লাসেন আৰু 2 নম্বৰতে ৰিয়ান পৰাগ ইয়াৰ লগতে অভিষেক শৰ্মা আছে হেনৰিক ক্লাসেনে 15টাকৈ বিশাল 6 মৰাৰ লগতে ৰিয়ান পৰাগ আৰু অভিষেক শৰ্মাই দুইজনে 9টাকৈ বিশাল 6 পেলাইছে গতিকে আপোনালোকে ইয়াত গম পাইছে ৰিয়ান পৰাগ এই লিষ্টতো বিৰাটতকৈ আগবাঢ়ি আছে বা বেলেগ খেলুৱৈসকলতকৈ আগবাঢ়ি আছে কিন্তু মই বিৰাট কোহলিৰ লগত ৰিয়ান পৰাগক তুলনা কৰা নাই আপোনালোকে কিন্তু এটো ভুল নুবুজিব বিৰাট কোহলি হৈছে কিং আৰু ৰিয়ান পৰাগৰ এটি আৰম্ভণিহে গতিকে মই কিন্তু তুলনা কৰিবলৈ অহা নাই বা মই কম্পেয়াৰ কৰিবলৈ অহা নাই বিৰাটৰ লগত মই জাস্ট ক'বলৈ আহিছো যে বিৰাট কোহলিতকৈ ভাল পাৰফৰমেন্স ৰিয়ান পৰাগে এবাৰ দিছে এটোহে মই ক'বলৈ আহিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও